हेलो गाइस की खबर আপোনালোকৰ আশা ৰাখিছো সবৰে ভাল আৰু মই ৰাতি হোৱা নাই বেছি 8:15 আৰু মই ঘূৰি আছো জুহু বিচ মুম্বাইত মই মাজে মাজে আহি থাকো এই জুহু বিচত ঘূৰিবলৈ ভাল লাগে আৰু সুন্দৰ চাৰিওফালে মানে কি এটা পৰিৱেশ আৰু যিটো পৰিৱেশত থাকি খুচকাৰি ভাল লাগে এই পৰিৱেশত আছো মই বৰ্তমান আৰু বহুত ক্ৰাউড থাকে আৰু এইখিনি মেইন জুহু নহয় মেইন জুহু এইখিনি আগৰ ফালে এইখিনি যি আছে সেই আগৰ ফালে এইখিনি অলপ ক্ৰাউড কম এইফালে পিছে যিবিলাক হোটেল আছে না এখন হোটেল মানে JW মেৰিয়ট তাৰে পিছফালৰ এৰিয়া একজেক্টলি মুম্বাইৰ ওৱান অফ দ্য বেষ্ট হোটেল JW মেৰিয়ট আৰু সেইফালে আছে সান এণ্ড চেন বুলি এখন হোটেল তাৰে একজেক্টলি পিছফালে আছো মই ঠিক আছে আৰু এনেও জুহু বিচত খোজকাঢ়ি ভালেই লাগে হয়নে আৰু সাগৰৰ মাজত একদম কি কৰি থৈ দিছে জানেনে এখন ডাঙৰ স্ক্ৰীন লগাই থৈ দিছে থিয়েটাৰৰ নিচিনা হঠাৎ এডবিলাক আহি আছে প্ৰমোশ্যনৰ কাৰণে কি কি ব্যৱস্থা কৰে মানুহে সাপোজ কিবা ৱেব ছিৰিজ আহি আছে কিবা গাড়ীৰ নতুন মডেল আহি আছে কিবা এই যেনেকৈ এখন কাজিৰঙা এডিশ্যন টাটা হেৰিয়াৰৰ নতুনকৈ যে ওলাইছে আমাৰ কাজিৰঙাৰ অসমৰ কাৰণে নহয় চবৰ কাৰণে কিন্তু এডিশ্যনটো কাজিৰঙা নাম দিছে সেই বস্তুটোৰ এড আহি আছে এই ডাঙৰ স্ক্ৰীণ এখন সাগৰৰ মাজত একচুৱেলি মই আহিছোঁ এজন ফ্ৰেণ্ডৰ লগত কি ক'ৰবাত ফটোটো তুলি আছে মই তাকে ৰখি আছোঁ মই আগৰ সেইফালে আহিছোঁ এইখিনিত মোৰ বাইকখন পাৰ্ক হৈছে একচুৱেলি মেইন জুহুত কি পাৰ্কিং কৰা বিৰাট অসুবিধা সেইকাৰণে মই পাৰ্কিং তাতে কৰিছোঁ তাতে পাৰ্কিং কৰি পেলাই এইফালে খোজকাঢ়ি আহিছোঁ অলপ আগবাঢ়ি গ'লে জুহু বিচ মেইন যিখিনি প্লেচ সেইখিনি পাম আৰু চবটো এইখিনি জুহু বিচেই কিন্তু তাৰেও এটা পিন পইণ্ট থাকে নহয় একদম একজেক্টলি এই অলপ আগত আৰু এইখিনি একজেক্টলি এই জেগাখিনি সেইখিনি মেইন জুহু বিচ আৰু তাতে তোমাৰ দোকান চোকান কিবা কিবি সেইবিলাক থাকে আৰু বহুত বা ক্ৰাউড বেছি হয় একচুৱেলি মই তাক ৰখি আছিলোঁ লাডু বুলি এজন লিৰিচিষ্ট হয় গীতকাৰ হিন্দী ফিল্মত গীত লিখে মাজতে এখন যি ফিল্ম আহিছিল হাফ গাৰ্লফ্ৰেণ্ড বুলি তাতে সি গীত লিখিছে তুই হে নামৰ গীতটো তাক ৰখি আছিলোঁ মই কিন্তু সি ইতিমধ্যে আগবাঢ়ি গ'লে আগৰ ফালে আছে তাক যাই লগ কৰোঁ আৰু মই হেলমেট পিন্ধি একদম চুলিকেইটা একদম পিঠা বনাই লৈছোঁ একদম চেপ্টা হৈ গৈছে ঠিক আছে যাই আছোঁ এইফালে আন্ধাৰ আৰু এই হোৱাইট দেখিছেনে এইবিলাক ৱেভ হয় আৰু ঢৌ যে আহি থাকে লাডু চলগা ইয়াতে আছে মানে লাইট জ্বলাই দিওঁ चलो थोड़ा जाओगे आगे अभी जाना है क्या आगे नहीं जाना हो गया वो भी है তো ইয়াৰ আগফালে নাযায় আৰু বেছি মই এনে অলপ খোজকাঢ়ি আহি তাৰপিছত ঘৰত যাম কাৰণ মোৰ বহুত দেৰি হ'ল একচুৱেলি মই দুপৰীয়াতে ওলাইছিলোঁ কিবা এটা বস্তুৰ কাৰণে কামৰ কাৰণে এই কামটো হোৱাৰ পিছত অলপ জাষ্ট এনেই ঘূৰি ফুৰিছোঁ আৰু জুহু বিচত ঠিক আছে ভাল লাগে ন ঘূৰি পেলাই সেইকাৰণে দুনিয়াভৰ ষ্ট্ৰীট ফুডৰ দোকান এইফালে জুহুত কিন্তু অলপ বস্তুবিলাকৰ দাম বেছি সেইকাৰণে এটা কফি খাওঁ ৰ'বা পুৰা কড়ক बना रहा बस ये कौन सी ब्रू वाली है क्या ब्रू है अच्छा ये ट्रीट लाडो की तरफ से लाडो पिला रहे क्योंकि उसको मैंने दिखा दिया ना क्या क्या खुश हो गया आज मतलब मीठा कम আছে बाकी ठीक है চাৰিওফালে দূৰ দূৰ तक বালি 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 একদম বালি মানুহে বহি ভাত তাত খাই আছে মানে ৰাতিৰ আহাৰ ভাত বুলি নকওঁ ৰাতিৰ আহাৰ ডিনাৰ বহুত দেৰি হ'ল মোটামুটি আজি এক্সাৰচাইজ কৰাও নহ'ব মানে যাওঁ এক্সাৰচাইজ কৰিব সদায় আজি কেঞ্চেল হ'ল মোটামুটি নফিজৰ ফোন আহিছিল সি মোক ফোন কৰিছিল সি গ'ল বোলো মোৰ অলপ দেৰি হ'ব আজি যোৱা নহ'ব কাৰণ আমি 7টা 7:30 মানতে ওলাই যাওঁ নে এক্সাৰচাইজ কৰিব তো এইখন হোটেল সান এণ্ড চেণ্ড ওৱান অফ দ্য বেষ্ট হোটেল ইন জুহু মানে বহুত বাহিৰৰ পৰা মানুহ আহি ইয়াতে থাকে এইবিলাক কিন্তু এফৰ্ডেবল নহয় মই জাষ্ট কৈছোঁহে क्या बेच रहे हो भाई बलून चलो ठीक है बलून बेची আছে बलून তাক যদি সুধি দিওঁ নহয় এনেই সি 100 টকা কৈ দিব এটা বেলুনত মিছা বেলুন কেইটা লৈ এনেই ঘূৰি থাকে চোৱা দেৱালৰ ওপৰত মানুহ বহি বহি কি এনজয় কৰি আছে তো পিছে লাডু আহি আছে আগে আগে মই
লাডু কিবা নহয় কিবা ভাবি থাকে একচুৱেলি গীতকাৰ না চায়াৰ বুলি যে কয় কিবা ভাবি থাকে হাতত বহি এটা আছে মনত পৰিলে লিখি দিয়ে এতিয়া যে ভাত তাত খাম ঘৰত একচুৱেলি বনোৱা আছে দিনৰে যাই ধুনীয়াকৈ খাম আৰু এই নতুনকৈ জোতা কিনিছিলোঁ মাত্ৰ পূৰা ভিতৰত বালি সোমাই সোমাই কেৰ মেৰ হৈ আছে একদম কেৰ মেৰ জুহুতে ষ্ট্ৰীট লাইটবিলাক না একদম লাইন হৈ আছে একদম লাষ্টলৈকে দেখিছানে সেইকাৰণে জুহুত মানে দেৰিলৈকে তুমি থাকিব পাৰা কাৰণ পোহৰ থাকে বাকী বীচবিলাকত কি হয় এই ষ্ট্ৰীট লাইটবিলাক নাই নহয় আন্ধাৰ হৈ যায় একদম অসুবিধা আৰু আন্ধাৰ একো দেখা নাপায় ইয়াত কিন্তু সেই সুবিধাটো ভাল যেতিয়ালৈকে থাকা আৰু তুমি কিন্তু এতিয়া লকডাউনৰ কাৰণে হেৰি কাৰণে এটা ৰেষ্ট্ৰিকশ্যন দিছে তুমি 11টা বা 12টাৰ পিছত থাকিব নোৱাৰা সেই এটা প্ৰব্লেম নহ'লেতো আগততো মানুহ ইয়াত বিচতে শুই মানে ৰাতি পোহৰ কৰি দিয়ে না কাপোৰ এখন লৈ আহা পাৰি দিয়া শুই যোৱা একদম ৰাতি পোহৰ হৈ গ'ল গমেই নাপাবা যাই আছোঁ এতিয়া ঘৰত वो जिसका भी बंगलो है लाडो समझो कितना करोड़ का बंगलो है ये होगा 100-200 करोड़ आराम से क्योंकि जगह बहुत महंगी है ना ये তো গাইজ আমাৰ জেগা আহি পালোঁ আমি যিফালে গৈছিলোঁ বাইক চাইক আগত পাৰ্ক কৰা আছে শুনো বাইক চাইক লওঁ বঢ়িয়াকৈ তাৰপৰা যাওঁ ঘৰত শুনো ক্ৰাউডটো ইয়াত আহি থাকিব এতিয়া কাৰণ ইয়াত বহি ভাল লাগে ধুনীয়া হাৱা আহি থাকে চফ্ট কোমল মস্তি মলয়া বতাহ বুলি যে কয় হয়নে আৰু এটা ৱেবৰ মস্তি চাউণ্ড আহি থাকে শুনিয়ে ভাল লাগে মানে গম পায় আৰু মই যে সাগৰৰ পাৰত আছোঁ বা কিবা এটা আপোনালোকেও পাব এনেকুৱা এটা চাউণ্ড আহি থাকে এনি টাইম হয়নে সৰু বঢ়িয়া তিৰোতাবিলাকে বিজনেছ চলাই আছে ধুনীয়াকৈ মাইকী তিৰোতাবিলাকে মুম্বাইত এই বস্তুটো ভাল কিন্তু লেডিছে কিন্তু মানে ভালকৈ স্বাধীনভাৱে বিজনেছ কৰি আছে ধুনীয়াকৈ सो हो गल हमार हाँ इसी गेट से आए ना हम लोग लाडो हुडी से कौन फल रहे इसी को लेकिन हम लोग यहीं से नहीं आए लाडो आगे हाँ हमें और बारी जा पाहरी गई सब गलिबिल सेम जे तालुकी जाए ताते आमार बाइक और गली जी गलिरे ना एक्चुअली पार्किंग सुविधा आसे गलिटोरे आहूँ जुगु मेन जी जुगु न पिने दे आइले तार पार्किंग सार्किंग नापाय बहुत दिगदार लाडो और मैं खोजकाढ़ी आसो मोर एक्चुअली हयतो लाडो नहले नफिज ये दुजन थाके मोटामुटी मोर ब्लगत ब्लग माने भिडिओ और मोर एटा हिंदी चेनेलो आछे सबस्क्राइब करिब शेयर करिब लाइक करिब तात एक्चुअली भिडिओ मैं बेसिके दिया जाए एटु मैं पिछते खुलिलो एक्चुअली मैं जी जाऊँ ना बहुते प्रब्लेम करे तारमाने हिंदी कले किछुमाने बेया पाय बा कियनो এই অসমীয়াৰে হিন্দী কৈ আছ অমুক তমুক একচুৱেলি মই থাকোঁ যিহেতু মুম্বাইত মোৰ কাম কাজ মুম্বাইত তো মই ষ্টাৰ্টিং তেনেকৈয়ে কৰিছিলোঁ তো তাৰপিছত ভাবিলোঁ নহয় এটা অসমীয়াটো পাৰি চেনেল খুলিব হয় না সেইকাৰণে অসমীয়াটো খুলি দিছোঁ যি ইনফৰ্মেশ্যন পাৰোঁ যি আপডেট পাৰোঁ যিহেতু মুম্বাইত থাকোঁ বহুত বস্তু ক'বলগীয়া দেখুৱাবলগীয়া আছে হয় না সেইবিলাক দেখাই থাকিম ছাবস্ক্ৰাইব কৰিব আৰু ব্লগ ভাল লাগিলে হিন্দী চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে দুইটা চেনেল মই ট্ৰাই কৰিম আৰু মানে চলাই নিব টাইমটো নাথাকে তথাপিও টাইম উলিয়াই আপোনালোকৰ কাৰণে অলপ ট্ৰাই কৰিম আৰু ঠিক আছে ঈশ্বৰ কি ধুনীয়াকৈ একদম শুই আছে মস্তি কোনো দুখ নাই আৰু ইয়াত তেনেকুৱাকৈ শুই আছে यहाँ पे जो नींद आएगी ना उस फर्क से भी ज़्यादा खतरनाक है यहाँ कभी यहाँ सोने आएंगे हम लोग हाँ यहाँ पे मस्त नींद आएगी लाडुर কোৱা হিচাপত তাৰমানে ইয়াত শুলে মানে ধুনীয়া টোপনি আহিব একচুৱেলি হয় ধুনীয়া হাৱা চলি থাকে না মোটামুটি অহা যোৱা 1 কিলোমিটাৰৰ বেছি হ'ল তাতে আকৌ বালিত খোজকাঢ়ি আছোঁ না একদম ভাগৰ লাগি গ'ল ভাগৰ নহয় একচুৱেলি গৰম লাগি গ'ল ভাগৰ লগা নাই ভাগৰ মানে মই খোজকাঢ়ি থাকোঁ ভাগৰ নালাগে প্ৰায় আৰু আমাৰ দুটামান বস্তু বৰ্তমান বন্ধ হৈ আছে কোভিডৰ কাৰণে বন্ধ হৈ গৈছিল তাৰমানে আমি ইয়াত ফুটবল খেলোঁ ইয়াত কিছুমান টাফ বনাই থৈ দিছে ফুটবলৰ ধুনীয়া টাফ ইটছ এ স্মল টাফ মানে একদম ফুটবল পিছৰ নিচিনা সিমান ডাঙৰ নহয় আৰু সৰু আৰু ভাড়া দিব লাগে ধৰা 1-1.5 ঘণ্টাত 2000 মান টকা দিব লাগে 6 সাইড মানে 6 জন মান এটা সাইডত তেনেকৈ আমি ফুটবল খেলোঁ ন আমি ৰিসেন্টলি আৰম্ভ কৰিম আৰু সেইবিলাক মই দেখাম ধুনীয়াকৈ ঠিক আছে একদম মজা আহিব আৰু ব্লগটোত থাকিব
আপোনালোক জড়িত হয়, ঠিক আছে? আৰু মই যিমান পাৰোঁ সিমান আপডেট দি থকাৰ চেষ্টা কৰিম। তো গাইজ ফাইনেলি আহি গ'লোঁ আমাৰ ডেষ্টিনেশ্যন, য'ত আমি বাইক চাইক ৰখাইছোঁ নহয়। চ' বাইক উঠাওঁ আৰু যাওঁ আৰু ঘৰত ন, নহ'লে দেৰি হৈ যাব আৰু কামো আছে অলপ, সেই কামখিনিও কৰোঁ। আৰু মোৰ একচুৱেলি কি হৈ গৈছে, বহুকেইটা ভিডিঅ' হৈ গৈছে, মই এডিটেই কৰা নাই, কামৰ কাৰণে অলপ বিজি আছিলোঁ। যাই এডিট কৰা চুৰু কৰি দিওঁ আৰু লাহে লাহে দিয়া চুৰু কৰি দিওঁ আৰু ন। ক্ৰাউডটো ইয়াত আহি থাকিব, পাব্লিকৰ কোনো হেৰি নাই ইয়াত, ন। চ' চলো, ধুনীয়া গছকেইডাল বঢ়িয়া লগা হৈছে ৰাস্তাৰ মাজতে, কাটা নাই দেই, কিন্তু ধুনীয়া। ইয়াত কিন্তু এইবিলাক বস্তু সংৰক্ষণ কৰে, মানে গুৰুত্ব দিয়ে নেচাৰটোক ভালকৈ বজাই ৰখাৰ কাৰণে। বা ঘৰৰ ভিতৰতো চোতালতো কিছুমান গছ গছনি থাকিলে সংৰক্ষণ কৰাৰ চেষ্টা কৰে আৰু চবে, কিয়নো আমাৰ অসমত আৰু গছ গছনি এনেই বেছি হয় না, সংৰক্ষণ নকৰিলেও হ'ব, কিন্তু কৰিলে ভাল, ঠিক আছে। দ্বিতীয় কথা, হেলমেটটো থৈ গৈছিলোঁ, আছে নে? আছে দেই। চলো ঘৰত যাওঁ।